প্রথমে তো আজি পবিত্র ইসলাম ধর্মীয় পবিত্র ঈদৰ সকলোকে মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আমি 31 নং খৈৰাবাৰীত আজি সকলো বুথ সকলক লৈ বুথ কমিটিক লৈ এখন সভা আহ্বান কৰিছিলোঁ। সভাখন সুন্দৰভাৱে পাৰ হৈ গ'ল। আমাৰ লক্ষ্য উদ্দেশ্য এটাই, মানে খৈৰাবাৰী সমষ্টিটো 2025 আমি উদ্ধাৰ কৰিম। যেনেকুৱা মানে এতিয়া মানে বিটিআৰ এটা কাউন্সিল হয়, বিটিআৰত ৰাষ্ট্ৰীয় দল সোমাই মানে বিটিআৰ দখল কৰাৰ প্ৰচেষ্টা মানে তেওঁলোকে হাতত লৈ আছে। কিন্তু অলৰেডি বিটিআৰ বসবাস কৰা কাউন্সিলত বসবাস কৰা জনগণে গম পাইছে, যদি সঁচাকৈয়ে বিটিআৰত উন্নয়ন হ'ব লাগে আৰু সমন্বয় কোঅৰ্ডিনেশ্যন যদি ৰাখিব লাগে, তেনেহ'লে আমি আঞ্চলিক দলক সমৰ্থন কৰিব লাগে। একদম মানে শ ৰাইজ ওলাই আহিছে আৰু আমাক মানে সমৰ্থন জনাই আছে। আৰু 2-4 দিনত আমাৰ বুথ মানে সন্মিলনী আৰম্ভ হ'ব। আমাৰ তেতিয়া মানে সকলো ৰাইজে বুজি পাব যে এতিয়া মানে বিটিআৰত ৰাইজে কাক বিচাৰি আছে। অলৰেডি হাজাৰ মানে ৰাইজে আমাৰ বুথ সন্মিলনত সহায় সহযোগ কৰি আছে আৰু কৰিব। তো ইয়াত মানে যেনেকুৱা মানে ৰাষ্ট্ৰীয় দলে হুংকাৰ লগাই আছে যে ওদালগুৰি 10টা সমষ্টিত মানে 10টাই আমি দখল কৰিম বা তামোলপুৰত 6টা কৰিম, মানে এইটো কথা মানে মিছা কথা। তেওঁলোকে এটা আমি জানো তেওঁলোকৰ মানে চিষ্টেমবিলাক জানো। যেনে প্ৰথমত তেওঁলোকে সোমাওঁতে কি কৰিছিল, চিপাঝাৰ বাইহাটাৰ পৰা মানুহবিলাক আনি বাছে আনি তেওঁলোকে বামুণজুলিত উৰগাজুলিত মিটিং কৰি মানুহ দেখুৱাই মানে ৰাইজক দেখুৱাইছিল, মানে ৰাইজক দেখুৱাই মানে ভোট টানাৰ ব্যৱস্থা কৰিছিল। কিন্তু ৰাইজে আজিকালি এনেকুৱা নাই, এই আধুনিক যুগ নাই, এতিয়া অনলাইনৰ যুগ। ৰাইজে গম পাই গৈছে, লোকেল ৰাইজে প্ৰত্যেক বুথ চেণ্টাৰৰ পৰা প্ৰাইমাৰীৰ পৰা কিমান ভোট কালেকশ্যন হয় এই ৰাইজে বুজি পাইছে অলৰেডি। তো এটাই লক্ষ্য উদ্দেশ্য, আমাৰ এইবাৰ বিটিআৰত UPPLৰ একক চৰকাৰ হ'ব। এই কথাটো মই ৰাইজে কৈ আছে আৰু খৈৰাবাৰী সমষ্টিটো মানে এইবাৰ UPPLে উদ্ধাৰ কৰিব, স্পষ্ট কথা আজি কৈছোঁ। আচ্ছা, ৰাষ্ট্ৰীয় দলৰ কাৰণে আমাৰ লোকসভা নিৰ্বাচনত আমি ৰাষ্ট্ৰীয় দলক আমি সমৰ্থন জনাওঁ, সেইটো বেলেগ কথা ৰাষ্ট্ৰীয় দলক। কিন্তু অলৰেডি বিটিআৰখন কাউন্সিল হিচাপে চলাবলৈ দিছে 2020 চনত। 20 চনত প্ৰমোদ বড়ো ডাঙৰীয়া মানে এপছু NDPৰ যি চুক্তি স্বাক্ষৰৰ পিছত দিছে। বিটিআৰ এমপ্লিমেণ্ট কমপ্লিট হোৱাই নাই এতিয়ালৈকে। বিটিআৰৰ সমস্যাবিলাক সমাধান হোৱাই নাই। এতিয়া তেওঁলোকে কাঢ়ি লৈ যাব বিচাৰি আছে। এইটোতো এনেকুৱাতো নচলিব। এনেকুৱা অলৰেডি ৰাইজে বুজি পাইছে। ইয়াতে বিটিআৰ এমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ মানে বিটিআৰ চুক্তি কৰা প্ৰমোদ বড়ো NDP যিসকল ব্যক্তিসকলে এই বিটিআৰ চুক্তি কৰিছিল, এওঁলোকক লাগিব, এওঁলোকেহে বিটিআৰ এমপ্লিমেণ্ট কৰিব পাৰিব। মানে স্পষ্ট কথা আছে। এই কথা মানে স্পষ্ট। ইয়াতে আমি মানে যেনেকুৱা মোদীজীক আমি সন্মান জনাওঁ, আমি হেমন্ত বিশ্ব শৰ্মাকো সন্মান জনাওঁ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী। কিন্তু ৰাষ্ট্ৰীয় দলে কাউন্সিলত ইমান হেঁচা দি মানে বিদেশী দখল কৰাৰ কাৰণে সোমাব নালাগে। তেওঁলোকৰ হাতত আছেই ষ্টেট, মানে অসম চৰকাৰ চলি আছে, ভাৰত চৰকাৰ চলি আছে, আৰু কাউন্সিলে ইমান যে হেঁচা দি আছে, কমচে কম চুক্তি কৰি স্বাক্ষৰ কৰিছে, শান্তি আনিছে, এওঁলোককো মানে অলপ মানে এই কাউন্সিলটো চলাব দিয়ক। তো মই মানে আহ্বান জনাইছোঁ মানে বিটিআৰবাসীক, মানে সকলোৱে আহি থকা 2025 যোন ছেপ্টেম্বৰ মাহত মানে আমাৰ পৰিষদীয় যে নিৰ্বাচন হৈ আছে, সকলোৱে যাতে আমাৰ আঞ্চলিক দলকহে প্ৰাধান্য দিয়ে, এইটো মই অনুৰোধ জনাব। ওদালগুৰিত মানে ষ্টেডিয়ামৰ কাৰণে যিটো মানুহক মানে অলপ চাইড চাওক, মানে যোৱাকালি যোন কথা কৈছে তেওঁলোকে, ওদালগুৰিত এটা মাটিৰ সমস্যা নচলা নহয়। এই সমস্যাটো মই জানাত এই সমস্যাটো BPFৰ দিনৰ পৰা এই সমস্যাখন চলি আছিল। এইটো আজিৰ সমস্যা নহয়। এই UPPL চৰকাৰ অহাৰ পিছত, প্ৰমোদ বড়ো চিফ হোৱাৰ পিছত এই সমস্যা নহয়। এই সমস্যাটো মানে 7-8 বছৰ আগৰ পৰাই এই সমস্যাটো চলি আছিল। যেতিয়া BPFৰ দখলত আছিল বিটিআৰখন, তেতিয়াৰ পৰা এই সমস্যাটো চলি আছে। ইয়াত মানে দোষাৰোপ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক, UPPLক দোষাৰোপ কৰি লাভ নাই। এই বস্তুটো ইয়াতে এতিয়া আমাৰ মিত্ৰ দল হিচাপে UPPL BJP মিলি ফালে এলায়েন্সত চৰকাৰ চলাই থকা হৈছে। এই সমস্যাটো দুয়ো দল মিলি মিত্ৰ দলে এইটো সমস্যাটো সমাধান কৰিব লাগে, মই সেইটোৱে জানো। এইটো ইমান বছৰে যিহেতু আপোনালোকে চৰকাৰ চলাইছে, কিন্তু এই যে নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলে কি স্বাৰ্থৰ বাবে মানে উচ্ছেদ কৰিব নালাগে বুলি কৈছে, এইটো আপোনাৰ মতে কি?
নাই মানে তেওঁলোকেতো অলৰেডি বিজেপিৰ চৰকাৰটো আজিৰ পৰা নহয়, বিজেপিৰ চৰকাৰটো মানে আজিৰ পৰা নহয়, তেওঁলোকে বিধানসভা চলিয়ে আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াতে মুখ্যমন্ত্ৰী আছিল, আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, চলি আছে। এই বস্তুটো আগৰ পৰা চলি আছিল। এতিয়াতো তেওঁলোকৰ এটাই লক্ষ্য উদ্দেশ্য হৈছে মিডিয়াত আহি পেলাই আমি কৈ মেলি বা যদি মানে ৰাইজক মানে এট্ৰেকশ্যন কৰিব পাৰোঁ, মানে বিজেপিৰ জৰিয়তে এই সমস্যাবিলাক সমাধান হ'ল, বিজেপিৰ জৰিয়তে আমি সমস্যাৰ সমাধান কৰিলোঁ বুলি ৰাইজক কৈ মেলি ভোট টানা বুদ্ধিহে এইটো। এই চিধা চাধা আমি গাঁৱলীয়া মানুহ মানে এইটোৱে জানো আৰু কৰিবলৈ পাইছে। আৰু প্ৰদেশ অসম প্ৰদেশৰ বিজেপি সভাপতিসকল আজি তেখেতসকলে কৈছে যে ওদালগুৰি জিলাত 10টা আসন আছে আৰু সেই 10টা আসনতে তেখেতে বিজয় লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া ইউ পি পি এলৰ স্থিতি কি? প্ৰথমতো মই দিলীপ শইকীয়া ডাঙৰীয়াক মানে সাংসদ হিচাপে তেখেতক মই শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, আদিৰ মানে ঈদৰ শুভেচ্ছাও জনাইছোঁ। মানে অলৰেডি ক'ব গ'লে দিলীপ শইকীয়া ডাঙৰীয়াই দৰং ওদালগুৰিত নিৰ্বাচন খেলোতে যিমান বিজেপি কৰ্মীয়ে তেওঁক মানে সহায় কৰা নাই, তাতকৈ 4 গুণ বেছি মানে ইউ পি পি এলৰ কৰ্মীসকলে তেওঁৰ হৈ কাম কৰিছে। স্পষ্ট কথা, তেওঁক সঁচা কথা ক'ব গ'লে বিজেপি কৰ্মীয়ে মানে উইনাৰ কৰা নাই, জিকোৱা নাই, তেওঁক ইউ পি পি এল কৰ্মীয়ে তেওঁক জিকাইছে, স্পষ্ট কথা। এতিয়া তেওঁ সভাপতি হৈছে, তেওঁৰ মানে পলিটিকেল সংবিধানত তেওঁ সেই মানে নিজৰ মানে প্লেটফৰ্ম বঢ়াবৰ কাৰণে আকৌ আহি থকা মানে সাংসদ নিৰ্বাচন আকৌ হ'ব, আৰু 4 বছৰ পিছত মানে লোকসভা নিৰ্বাচন আহিব। তেতিয়াৰ কাৰণে তেওঁ ভোট বেংক কৰাৰ এটা ব্যৱস্থাৰ কাৰণে তেওঁ মানে ওদালগুৰি আৰু মানে তামোলপুৰত তেওঁ টাৰ্গেট লৈ আছে। কিন্তু এই স্পষ্ট কথা চবেই জানে, চবেই বুজি পায়। কিন্তু মই স্পষ্ট কথা ক'ব বিচাৰিছোঁ, মানে যোৱাবেলি যদি সঁচাকৈয়ে তেওঁৰ কৰ্মী 90% তেওঁক ভাল পোৱা নাছিল, সিধা কথা 90% তেওঁক বিৰোধ কৰিছিল। কিন্তু মানে ইউ পি পি এলৰ সহায় লৈ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায় লৈ আমি তন মন ধনেদি সহায় কৰিছোঁ। তেওঁৰ পৰা কোনো 1 টকাও আমি লোৱা নাই। আমি নিজৰ টকা পইচা খৰচ কৰি ইউ পি পি এলৰ কৰ্মীসকলে তেওঁক জিকাইছোঁ, এইটো স্পষ্ট কথা, এইটো ৰাইজে ক'ব। কথা, ওদালগুৰি জিলাত 10খন আসন সমষ্টি আছে। আমাৰ চিধা কথা 10খন সমষ্টিয়ে বৰ্তমান আমাৰ মানে বুথ সন্মিলনী হৈ আছে, বুথৰ ফেজ 1 ফেজ 2 যি আমাৰ মানে কৰ্মকৰ্তাৰ পৰা যেনেকৈ আমি ৰিপৰ্ট পাই আছোঁ, একদম স্পষ্ট আমি দেখা গৈছে। আৰু আমি ফিল্ডত গৈও আমি মানে স্পষ্টভাৱে মানে জানিছোঁ যে 10টাৰ 10টাই বৰ্তমান স্থিতিত আমাৰ ইউ পি পি এলৰ জিকাৰ অংকত আছে।